হেল্ল' কি খবৰ সকলোৰে মোৰ খবৰ আজি ভাল নহয় কাৰণ পূজা গ'ল আৰু সকলোৰে স্কুল কলেজ খুলিছে আৰু আমাৰো ক্লাছ ষ্টাৰ্ট হ'ল গতিকে মই যাব ওলাইছোঁ ৰুমত ইমান দিন ঘৰত আছোঁ থকাৰ পিছত আৰু এতিয়া যাব ওলাইছোঁ মনটো বেয়া লাগিছে তথাপিতো উপায় নাই যাবইতো লাগিব ৰেডি কৰি লৈছোঁ আৰু মোৰ লাগেজ আৰু মই তাইতো ভিডিঅ' কৰিব নোৱাৰিব চ' মই এইফালে আৰু মোৰ লগত তাই চাগে ভিডিঅ' কৰিব নোৱাৰিব আৰু মই আহিম যেতিয়া আহিম তেতিয়া ভিডিঅ' কৰিম দুইজনী একেলগে কিবা তাই ভালেই পাইছোঁ চাগে মই যামগৈ নাই তাত গৈ মই দেখাম সকলোকে আৰু লগ পাম তাত বাই বাই সকলোকে বাইদেউ কৈ দে তহঁতি ভালকৈ যাবি ভালকৈ থাকিবি বাই বাই দেখা বাই 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 ফাইনেলি মই উঠিলোঁ গাড়ীত আৰু ইমান বেছি গৰম নহয় টেবুলাৰকে ভিতৰত বেছি আৰু বেছি গৰম কিন্তু যদি অৱস্থা নাইকিয়া যাব কেনেবাকৈ আহি মেলি পাইছোঁহি আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে খোজকাঢ়ি আহিছোঁ এতিয়া পাম আৰু ৰুম পামেই এতিয়া কি গৰম মানে আৰু ধূলি খাই খাই আহিছোঁ বতাহ গৰমত বতাহ নল'লেও নহয় আৰু খিৰিকী কাণত বহিলে পূৰা মানে ধূলিয়ে অৱস্থা বেয়া কৰি দিছে তাতে বহুত বেছি গৰম পালোহি আৰু ছমাহৰ পিছত আহি পেলাই ৰুমৰ গতিটো কি হৈ আছে এজনী পূৰা চাফ চিকুণ কৰি লওঁ অৱস্থা বেয়া হৈ আছে আৰু ৰ'ব মই আপোনালোকক দেখাম আৰু দেখিছে নহয় কিমান বেয়া অৱস্থা হৈ গৈছে পূৰা ফ্ৰেছেছ হৈ লওঁ এনেকৈয়ে আছে আৰু এতিয়া চব চিজিল লগাব লাগিব ইমান দিনৰ পাছত আহিছোঁ চব চাফা কৰি মেলিহে শুব পাৰে গতিকে অৱস্থা বেয়া হৈ গৈছে তো আপোনালোকৰ লগত পাছত কথা পাতিম আৰু ফেচেছ হ'লোঁ আৰু পূৰা ঘৰ চিজিল লগালোঁ ঘৰ ৰুমটো চিজিল লগাই দিলোঁ আৰু পূৰা ধূলি হৈ আছিলে সাৰিলোঁ মুচিলোঁ পূৰা হৈ গ'ল ক্লিন হৈ গ'ল এতিয়া আৰু বহুত বেছি গৰম লাগিছে আৰু লগৰজনী ওলাই গৈছে তাই অহাৰ পিছত আপোনালোকক চিনাকি কৰাই দিম আৰু দুইজনীকে একেলগে চিনাকি কৰাই দিম তাই শুই আছে বাৰু ৰুমত তো ভোক লাগিছে চিপছ এটা খাই লওঁ তাৰপিছত আপোনালোকক সিহঁত আহিলে আপোনালোকক সিহঁতক চিনাকি কৰাই দিম মোৰ ৰুমটো এইটো মোৰ ৰুমটো অকণমান দেখাই দিওঁ ৰ'ব অলপ চিজিল লগাইছোঁ আৰু এইখন মোৰ বেড হয় আৰু এখন লগৰজনী হয় তো এইটোৱে আৰু আমাৰ ৰুম এইফালে বেলকনিটোলৈ যায় এইফালে বেলকনি এটা আছে আৰু সিহঁত আহি লওক তাৰপিছত সিহঁতৰ লগত আপোনালোকক চিনাকি কৰাই দিম হাইটো দি যা এই সদূৰ লখিমপুৰৰ পৰা আহিছে ডিগবৈৰ পৰা আহি পেলাই দেখাবই লাগিব লখিমপুৰৰ গৰাকী মোক দেখাই দিয়া দোকানত আহি এনেকৈ ভাল নালাগে আৰু তোমাৰ নতুন চুটি ষ্টাইলটো দেখাই দিয়া মানুহে কি বুলি ক'ব এতিয়া দোকানলৈ আহি এনেকৈ দেখিলে কেনেকৈ খুৰা ইহঁতে আজি মোক নেদেখায় বোলে আপোনাক
আপোনাক মোক নেদেখাই দিছে কেনেকৈ আছে আংকলে আমাক ফ্ৰীতে খোৱালে দে থেংক ইউ আংকল কেলে কেলে তো পিঁয়াজ হেৰি কৰ মোক দেখামেই আমি এতিয়া বজাৰ কৰিব আহিলোঁ আংকলৰ দোকানত সিহঁতে মোক নেদেখায় মই এদিনলৈ সিহঁতক মোক দেখাই বাৰু আৰু ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিম তো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সিহঁতে বজাৰ কৰি আছে